2 মাহমান আগতে এটা ফেচবুকত পোষ্ট লিখিছিলোঁ। মই কি লিখিছিলোঁ, অসমত এতিয়া মই বিচাৰি বিচাৰি বড়ো হোটেলতহে খাদ্য খাওঁ। তাতে বহুতে বেয়া কমেণ্ট কৈছে কি গাহৰি খায় কিবা খায়। সেইটো নহয়। এতিয়া যিবিলাক তাৰ লগত ট্ৰেডিশ্যনেল বস্তু থাকে, শাক পাচলিৰ পৰা চাটনিৰ পৰা আদি কৰি এইবিলাকৰ সোৱাদ আপুনি ক'ত পাব অসমৰ বাহিৰত। এইবিলাক সোৱাদ লোৱাৰ কাৰণে আমি বিচাৰি বিচাৰি খাব লগা হয়। হয়তো সকলোৱে নাখায়, কিছুমানে খায় কিছুমানে নাখায়। তো তেনেকুৱা আৰু গতিকে কোকৰাঝাৰত আহি প্ৰত্যেকবাৰে মোৰ ভাল লাগে। মৰমীয়াল মানুহ, সহজ সৰল বড়ো মানুহখিনিৰ লগত আৰু এটা বেলেগ ধৰণে আমি আত্মীয়তা আছে আৰু বহুত ভাল লাগে। প্ৰথমবাৰ নহয়, মই বহুতবাৰ আহিছোঁ আগতে। 2016তো মই আয়ুৰ্বেদিক কেম্প কৰি গৈছোঁ। আৰু ইয়াতে কোকৰাঝাৰখনতো মোৰ নিজৰে জেগা, বহুত ভাল লাগে। আৰু সহজ সৰল বড়ো মানুহখিনিৰ লগত বড়ো খাদ্য খাইতো আৰু ক'বই নালাগে। মই এটা আজি 2 মাহমান আগতে এটা ফেচবুকত পোষ্ট লিখিছিলোঁ। মই কি লিখিছিলোঁ, অসমত এতিয়া মই বিচাৰি বিচাৰি বড়ো হোটেলতহে খাদ্য খাওঁ। তাতে বহুতে বেয়া কমেণ্ট কৈছে কি গাহৰি খায় কিবা খায়। সেইটো নহয়। এতিয়া যিবিলাক তাৰ লগত ট্ৰেডিশ্যনেল বস্তু থাকে, শাক পাচলিৰ পৰা চাটনিৰ পৰা আদি কৰি এইবিলাকৰ সোৱাদ আপুনি ক'ত পাব অসমৰ বাহিৰত। এইবিলাক সোৱাদ লোৱাৰ কাৰণে আমি বিচাৰি বিচাৰি খাব লগা হয়। হয়তো সকলোৱে নাখায়, কিছুমানে খায় কিছুমানে নাখায়। তো তেনেকুৱা আৰু গতিকে কোকৰাঝাৰত আহি প্ৰত্যেকবাৰে মোৰ ভাল লাগে। মৰমীয়াল মানুহ, সহজ সৰল বড়ো মানুহখিনিৰ লগত আৰু এটা বেলেগ ধৰণে আমি আত্মীয়তা আছে আৰু বহুত ভাল লাগে।